বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে ৰচনা। বিষ্ণু প্ৰসাদ ৰাভা অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু যুক্তি-যুঁজাৰু আছিল। 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেচিডেন্সিত জন্মগ্ৰহণ কৰি ৰাভাই ঢাকাৰ শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল আৰু পাছত কলিকতাৰ ছেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISc পাছ কৰিছিল। পঢ়ি থকা কালত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে। পাছলৈ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসো খাটে। সংগ্ৰামী জীৱনৰ বাবে তেওঁ এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। তেওঁক সাংস্কৃতিক অৱদানৰ বাবে কলাগুৰু বুলি অভিহিত কৰা হয়। 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেচিডেন্সি ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়া ৰাভা উপাধি গ্ৰহণ কৰে। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপাল চন্দ্ৰ ৰাভাক ৰায়বাহাদুৰ উপাধি যচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গভৰ্ণৰ ADC পদলৈ পদোন্নতি দিয়া হৈছিল। দৰং জিলাৰ সাবেক বাসিন্দা গোপাল ৰাভা তেজপুৰৰ বাণ ৰংগমঞ্চৰ লগত জড়িত আছিল। তেখেত মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল। 1962 চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ কুইন এম্প্ৰেছ পদক লাভ কৰে। কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু 1988 চনত তেওঁ ছেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISc পাছ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত সহযোগ কৰাৰ অপৰাধত তেওঁ ছেণ্ট পল কলেজৰ পৰা বহিষ্কাৰ কৰা হয়। পাছত ৰিপন কলেজত পদাৰ্থবিজ্ঞান বিভাগত স্নাতক শিক্ষা লাভ কৰে। 1929 চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কলেজৰ ছাত্ৰাবাসত পুলিচৰ নিৰ্যাতনত আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰনাথ শীল কলেজত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু RCPI বা ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগ দিয়ে। কোচবিহাৰতো তেখেতে স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশন দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নামভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি 1931 চনত ঘৰলৈ ঘূৰি আহে। বিষ্ণু প্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁ বৃহত্তৰ অসমৰ পৰিকল্পনা নামৰ এলানি প্ৰবন্ধক 1930 চনৰ পৰা একেলেঠাৰিয়ে বাঁহীত প্ৰকাশ পাইছিল। তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ'ল প্ৰবন্ধক, অসমীয়া কৃষ্টিৰ চমু আভাস, অতীত অসম, যুক্তি দেউল, ন পৃথিৱীৰ নতুন যুগ, বড়ো জাতিৰ ইতিহাস, ৰাভা জাতিৰ ইতিবৃত্তি, বোৱতী সুঁতি, অসমীয়া কৃষ্টি, জনজাতীয় সংস্কৃতি, শিৱ, মিচিং লালসা, নাটক, গেঙনি ৰেঙনি নাটক, গল্পসমূহ, ২০ বছৰ জেইল, হিয়াৰ পোং, ফুংকা বড়ো ভাষাত ৰচিত। 1969 চনৰ 20 জুন তাৰিখে ৰাতি 2:25 বজাত
তেজপুৰত ৰাভাদেৱক মৃত্যুক সাৱটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতে মৃত্যু হয়। ধন্যবাদ।